মই গৈছিলোঁ এয়া লখিমপুৰৰ নাৰায়ণপুৰত থকা মাধৱদেৱৰ কলাক্ষেত্ৰলৈ। এইটোৱে হৈছে বাটচৰাই, এইফালেদি সোমাব লাগিব আপোনালোকে গেট। টিকেট কাটিব লাগিব আপোনালোকে। আৰু এয়া সোমাইকে প্ৰথম এইটো পৰিৱেশেই পাব। এটা বহুত ধুনীয়া পৰিৱেশ। যিসকলে আহিছে তেওঁলোকেতো জানেই। আৰু বহুত ডাঙৰ এৰিয়াটো। আৰু আমি যোৱা দিনাখন বতৰটো বহুত ধুনীয়া ঠাণ্ডা আছিল। আপোনালোকে বতৰটো দেখি গম পাইছেই চাগে। অলপ অলপ ডাৱৰীয়া কৰি আছিল বতৰটো। সেয়েহে ঘূৰিব বহুত ভাল লাগিছিল ঠাণ্ডা ঠাণ্ডা। আৰু এয়া দেখিছেনে, ইয়াৰে ককা এজনে চাওকচোন ইমান ধুনীয়া ধুনীয়াকৈ বনাই ৰাখিছে বস্তুবোৰ। তেখেতে আমাক দেখাই আছিল। আৰু এতিয়া আমি নামঘৰত সেৱা কৰি বস্তুবোৰ চাই মেলি ওলাই আহিছোঁ বাহিৰলৈ। পাণ্ডুলিপি ভৱন, এইবোৰৰ ভিতৰত ভিডিঅ' কৰিব পৰা নাই, কাৰণ এনেকুৱা কিছুমান জেগাত ভিডিঅ' কৰাৰ মানা আছে, সেয়ে ভিডিঅ' কৰিব পৰা নাই। আৰু এয়া সকলোবোৰ চাই মেলি লৈ দেখিছেই নহয়, আমাৰ এতিয়া চলিছে খুৰী বৰমাহঁতৰ লগত ফটোশ্বুট টাইম। আমি ইয়াত আহি পাওঁতে প্ৰায় 5টামানেই বাজিছিল। যিহেতু আমি প্ৰথমতে গৈছিলোঁ মাধৱদেৱৰ জন্মস্থানলৈ, তাৰ পৰা ইয়াত আহিলোঁ। যিমান পাৰোঁ জল্দি সকলোবোৰ চাই কৰি লৈ আমি আকৌ ইয়াৰ পৰা এতিয়া যাব ওলাইছোঁ ফুলনি থানলৈ। ইয়াৰ ওচৰতে আছে ফুলনি থান। আপোনালোকে যদি যায় ইচ্ছা কৰে তেতিয়াহ'লে কৈ দিব কিমান দূৰ তাৰ পৰা। এতিয়া আমি সকলোবোৰ চাই মেলি ইয়াৰ পৰা ওলালোঁ। এই খোজকাঢ়ি গৈ পাব আপোনালোকে। এয়া ফুলনি থান আমি পাই গ'লোহি। আৰু দেখিছেই নহয়, আমাক আহি পাওঁতে প্ৰায় সন্ধিয়াই হ'ল আৰু 6:30-7টামান বাজিছিলেই আমাৰ আহি পাওঁতে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।